গাইজ আমি আহিছোঁ নতুন এটা মন্তব্য লৈ তাতে কিবা আলোচনা হ'ব আৰু কিবা বক্তব্য হ'ব তাতে আমি মনোযোগ সহকাৰে চাওঁ। এই পিকনিক খাব নোৱাৰে, বনভোজ খাব নোৱাৰে, এইবোৰ আফগানিস্তানত চলিব, এইবোৰ পাকিস্তানত চলিব, বাংলাদেশত চলিব। গতিকে মই কিন্তু অসমত নিজৰ পাৰ্চনেল হিচাপে এনে এটা মন্তব্য মাৰি দিবা তো তোমাক আমি ছাপোৰ্ট কৰিম, এইটো কোনো কথা হ'ল নেকি? মানে পূৰ্বকালৰ পৰা যিটো চলি আহিছে সেইটো বদলাই দিয়া, মানে নতুন কৰি মানে আৱিষ্কাৰ কৰোঁ তোমাৰ কথা হিচাপে, মানে সেইটোতো কোনো প্ৰশ্ন নহয় যে তোমাৰ কথাত আমি চলি থাকিম। তেনেহ'লে তোমাৰ মা দেউতাক তুমি বাদ দিব পাৰিবা? যে তুমি তোমাৰ মা দেউতাক ক'ব পাৰিবা যে তোমালোকে মোক জন্ম দিয়া নাই? বুজি পাইছ? তো সেইটোতো কোনো কথা নহয়। মানে নিজৰ ব্যক্তিগত হিচাপে নিজে এটা মন্তব্য মাৰি থাকিলে তো নহ'ব না। মানে এইটো এটা ডিচিপ্লিন হয়। মানে মানুহ সৃষ্টিগতা, মানে আল্লাহ ঈশ্বৰ ভগৱান ইহঁতে কৰিছে, ঠিক আছে? ইহঁতে জানে যে কোন হিচাপত কাক চলিব লাগিব, কোন হিচাপত কেনেকৈ চলিব লাগিলে সিহঁতে জানে। আমাৰ কথা হৈছে কি, আমাৰ নিজৰ পাৰ্চনেল যিগিলা কৰ্ম হয়, নিজৰ ধৰ্ম হয়, মানে সেইগিলা নিজে বজাই ৰাখি নিজে আগুৱাই যাম, ঠিক আছে? পিছত তো এই দুনিয়া হলাক দুদিনৰ, ঠিক আছে? আজি আছোঁ কালি নাই, আমিতো মৰিব লাগবই, ঠিক আছে? কালি হয়তো আমি হঠাৎ কৰি মৰি গেলোঁ, ঠিক আছে? এইটো কোনো কথা নাই, তাৰ কোনো গ্যাৰাণ্টি নাই, মানুহৰ গ্যাৰাণ্টি নাই, ঠিক আছে? তো গতিকে উল্টা চিধা মন্তব্য নিদিবি। মানে আমাৰ অসমত মানে গোলামৰ দৰে মানে ব্যৱহাৰ চলুত নকৰিবি। মানে আমাৰ ইছলাম ধৰ্ম হওক বা কিবা হিন্দু ধৰ্ম মানুহ হওক, উল্টা চিধা মন্তব্য দি কেনে মানুহক ভাবুকি দি কৰি লাভ নাই একো। মানে তোৰ ধৰ্মত তই নিজে গ্ৰহণ কৰছা, ঠিক আছে? ইমান ডাঙৰ হৈছে, এটা মৌলবী হৈছে, আজাহাৰী হৈছে, মানে তো নিজৰ কামত ব্যস্ততা হৈ থাকা। তো আগুৱালে তোমাৰ বয়সো বহুত হৈ গৈছে, আজি আছা কালি নাই, ঠিক আছে? তো নিজে নিজৰ কামত নিজে সদায় মানে ইণ্টাৰেষ্টত থাকা আৰু মানুহক সুখ শান্তিত জীয়াই থাকবা চেষ্টা দিয়া আৰু মানুহক ভাল এটা জ্ঞান প্ৰচাৰ কৰা। মানে তুমি ইমান ডাঙৰ জেগাত গেছা, মানে ইমান ডাঙৰ ওপৰত পঢ়া লেখা কৰি ওপৰলৈ গৈছা, ঠিক আছে? ভাল কথা, আমি আশা কৰিছোঁ ভাল, ঠিক আছে? আমাক ভাল এটা জ্ঞান দিয়া, এইখিনিতে তোমাৰ ভাল হ'ব, ঠিক আছে? ভাল কৰাৰ চেষ্টা কৰা, তেতিয়া কেতিয়াও তোমাৰ লগত বেয়া নহ'ব, ভালে হ'ব, ঠিক আছে? তো মোৰ মন্তব্য এইখিনি। তুমি এটা ভাল এটা জ্ঞানী মানুহ হয়, জ্ঞানৰ নিচিনা এটা জ্ঞান দিয়া, মানুহ যাতে বেয়া পথৰ পৰা যাতে ভাল হয়, ভাল পথৰ পৰা যাতে বেয়া নহয়, ঠিক আছে? উল্টা মন্তব্য দি কেনে উল্টা চিধা কাম নকৰবা।